2023 বৰ্ষৰ ICC Under-19 T20 World Cup এই টুৰ্ণামেণ্ট 2023 বৰ্ষত প্ৰথমটো এডিশ্যন আছিল। 2023 বৰ্ষত এই টুৰ্ণামেণ্ট সাউথ আফ্ৰিকাত অনুষ্ঠিত হৈ যায়। ICC অৰ্থাৎ ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলে এই খেলখন পৰিচালনা কৰে। লগতে 2023 বৰ্ষত এই টুৰ্ণামেণ্টখন 14 জানুৱাৰীৰ পৰা 29 জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত হয়। এই টুৰ্ণামেণ্টখনত অংশগ্ৰহণ কৰা দেশৰ সংখ্যা হ'ল 16খন। ইয়াৰে ফাইনেল মেটছখন ইণ্ডিয়া Under-19 Women's ভাৰ্চেছ ইংলেণ্ড Under-19 Women's মাজত অনুষ্ঠিত হয়। ইণ্ডিয়া Under-19 দলটোৱে 7 উইকেটত ফাইনেল খেলখন জয়ী হয়। ইয়াৰ পিছত ফাইনেল মেটছত প্লেয়াৰ অফ দ্য মেটছ বঁটা লাভ কৰে ভাৰতৰ টিটাছ সাধু আৰু প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট বঁটা লাভ কৰে ইংলেণ্ডৰ গ্ৰেকে চাৰ্বিয়েন্সে প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট বঁটা লাভ কৰে। ইয়াৰ লগতে ভাৰতীয় দলৰ অধিনায়ক আছিল শেফালী বৰ্মা আৰু ফাইনেল খেলখন সাউথ আফ্ৰিকাৰ চেণ্ডৱেষ্ট পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হয়। ইয়াৰ পিছত 2025 বৰ্ষৰ ICC Under-19 Women's T20 World Cup মালয়েছিয়া আৰু থাইলেণ্ড এই দুখন দেশত অনুষ্ঠিত হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ভাৰতীয় দলৰ অধিনায়ক অৰ্থাৎ 2023 বৰ্ষৰ ICC Under-19 Women's T20 World Cupৰ ভাৰতীয় দলৰ অধিনায়ক কোন আছিল? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।